গাইস এটা খাবলৈ দিছে খাই লওঁ বৰষুণ দি আছে তথাপিও ৰুই আছে বেণ্ডেজ লগাই আহিছে দুখ পাইছে কাৰণে বোলে পথাৰ ৰুবই লাগিব আৰু ঘৰত কোনো নাই আমি তিনিজনী আছো গাইস এয়া হাবিয়ে বননিয়ে গৈ আছো আজি আমি ৰুবলৈ গৈছো মা আৰু হুনবা আহি আছে মই আগে ভিডিঅ' বনাই গৈ আছো কিন্তু এটা কথা বেয়া লাগিছে গোটেই হাবি ৰাস্তাটো চাওকচোন মানে এইখিনি হাবি পাৰ হৈ যাব লাগে মই কোনফালে যাওঁ মই নিজেই গম নাপাইছো মুঠতে গৈ আছো গাইস আপোনালোকে ভিডিঅ'টো দেখিছেনে পিছফালে চাওকচোন ইমান বাঁহ হাবি মানে আমাৰ এখন পথাৰ বহুত দূৰত আছে নদী কাষত আৰু সেই নদী কাষলৈ আজি পথাৰলৈ গৈছো কালি যে কঠীয়া তুলিছিলো আজি ৰুবলৈ গৈছো মানে মা আগে গৈ আছে মই কেনেকৈ দেখাম বাৰু এইজনী মা আগে গৈ আছে তাৰপিছত মই মাজত তাৰপিছত হুনবা আহি আছে হুনবাক দেখুৱাওঁ দেই এইজনী আহি আছে তাই দেখিছেনে আজি মই কি পিন্ধিছোঁ এয়া ভাইটিৰ চাৰ্ট এটা পিন্ধিছোঁ কঠীয়া তোলা বা ৰুবলৈ যোৱা দিনা মই মা আৰু হুনবাই মানে অকল ভাইটি কাপোৰ বিচাৰোঁ কাৰণ আমাৰ তেনেকুৱা লং চাৰ্ট মানে ভাইটিকেইটা ভাল লাগে ন ভাইটিৰ পুৰণা চাৰ্টকেইটা বিচাৰোঁ আৰু আজি মই এনেকুৱা এটা পিন্ধি আহিছোঁ আৰু মোৰ হাতত আছে মই কেনেকৈ দেখাওঁ ইয়াত আছে ৰুটিও আছে পুৰিও আছে ক'ব লাগিব আৰু আলু ভাজি আছে মেগী বনাই আনিছোঁ আমি দুজনীয়ে খাবলৈ মাহঁতে খাবলৈ বেলেগ কিবা আনিছোঁ মায়ে গালি পাইছে মোবাইলটো ধৰি অহাৰ কাৰণে মোক আমাৰ চুবুৰীটোত এইকেইদিন পথাৰ ৰোৱা ভৰ মানে চবেই নিজৰ পথাৰ হৈছে আৰু আমি আমাৰ তিনিজনীয়ে আজি পাল পৰিছে গাইছ মই মাক দেখাব পৰা নাই মায়ে গালি পাৰে নহয় মই অকণমান আগত যাওঁ এইজনী মা চাই দিয়া না মা চাই দিয়া সেইজনী মায়ে নাচাই মোক মোবাইলটো ভিডিঅ' কৰি যোৱাৰ কাৰণে গালি পাৰিছে তাৰপিছত মাক যে তিনিজনীক গৈ আছোঁ গৈ কিনে মই চব দেখাই থাকিম দেই যদিও গালি খাই থাকোঁ মানে কাম কৰিবলৈ আহোঁতে ভিডিঅ' কৰা হয় তথাপিও বনাবলৈ চেষ্টা কৰিম এডোখৰ বাঁহবাৰী পাৰ হৈ আহিলোঁ হাবি বননি এতিয়া চাহ বাগান এডোখৰ পাৰ হৈ আহিছোঁ সেইটো দেখিছেনে পিছফালে খুৰীদেউহঁতৰ যাওঁতে ভাগৰিছোঁ তাত কি হৈ গৈ মই ক'ব নোৱাৰোঁ আৰু ইমান দুখৰ এইটো বাগানৰ ঘৰ আছিলে গাইছ আৰু এখন বাঁহবাৰী পালোহি আমি দুজনী লাহে গৈ থাকোঁ বুলি মায়ে এৰি থৈ গ'ল এতিয়া আমি দুজনী গৈ আছোঁ আহি পালে গাইছ পথাৰ পালোহি এইফালে আমাৰ হালোৱা ভিনি তাৰপিছত ভাইটি অকণমান ওলাই দিয়া এয়া ভাইটি গোটেই পথাৰ ৰেডি কৰি থৈছে কঠীয়া চঠীয়া বোলাই থৈছে এতিয়া আমি মাক জীয়েক তিনিজনীয়ে ৰুম কোনোবাই বেণ্ডেজ লগাবলগীয়া হৈছে কি কাৰণে বেণ্ডেজ লগাইছে দুখ পাইছে কাৰণে বোলে পথাৰ ৰুবই লাগিব আৰু ঘৰত কোনো নাই আমি তিনিজনীয়ে আছোঁ গতিকে বেণ্ডেজ লগাই হ'লেও ৰুবলৈ আহিছে আমাৰ পোৱালিটি ফাইনেলি পথাৰ পাই গ'লোহি এয়া আমাৰ পথাৰ এফালে আধা ৰোৱা হৈ গ'ল এই হাল বাই আছে আৰু ইয়াত কঠীয়া বোলাই থৈছে এইয়া এইখিনি ৰুম আজি খালী দেখাখিনি অকণমান বৰষুণ দিছে
এইখিনি বাকী থাকিলে এইখিনি আমাৰ নহয় আৰু এফালে কমপ্লিট হ'ল তাৰপিছত ভাল লাগিছে গোটেইখিনি কমপ্লিট হৈ গ'ল এতিয়া আমি যামগে এজনে শুনবাই একদম হাবি কাষতে বহি আছে এইফালে চাই দিয়া কেনেকুৱা লাগিছে আজি পথাৰো কেনেকুৱা লাগিলে শুনবাই ইহঁতে ৰুলে বাৰু মই অকল খাবলৈ আহিলোঁ নহয় দে ময়ো ৰুলোঁ অকণমান গাইছ একদম একেৰাহে ৩-৪ ঘণ্টা পথাৰ ৰোৱাৰ পাছত কেনেকুৱা পাওঁ বাৰু চাওকচোন মোৰ নিচিনা লাগিছেনে গাইছ এটা কথা কওকচোন যে আৰু কাৰ লগত এনেকুৱা হয় ন মই যিমান পথাৰ ৰুলেও মানে মোক লেখত নলয় মানে আগৰ পৰাই যেতিয়া পথাৰ ৰুলেও মোক লেখত নলয় সিহঁতে যদি 5জনী থাকে ন আৰু মই যদি 6জনী থাকোঁ মাহঁতে 5জনীয়ে লেখত লয় মই ৰুটি ভাজি খালোঁ আৰু এতিয়া এইখিনি মোৰ ভাগত পৰিছে গাইছ এইখিনি শুনবাই জান মই জান আছা মায়ে মা জানে না এনেকৈ দেখাওঁ মই গাইছ এতিয়া খাবলৈ দিছে খাই লওঁ গোটেই পথাৰত খতম কৰোঁ একেৰাহে ৰুলোঁ এতিয়া খাই মেলি যামগৈ আৰু বাই বাই ঘৰলৈ যাওঁতে ভিডিঅ' কৰিছোঁ সেইখিনি চাব দেই গাইছ পথাৰৰ শেষ হ'ল এই আমি আহি আছোঁ মা আৰু শুনবাই ওলাই দিয়া তোমালোকে এনেকুৱা ভাগৰ লাগিছে মানে মই আপোনালোকক ক'ব নোৱাৰিম ইমান ভাগৰ লাগিছে গাইছ কিবা বিচাৰিছে সি তাই মোৰ বেগটো ভৰা ইমান ডাঙৰ গৰা পাৰ হৈ যাব লাগে উঠিব লাগে কিছুমান নামিব লাগে আঁঠুকেইটা ভৰিকেইটা মোৰ নহয় নিচিনা লাগিছে আৰু তাৰপিছত কি ক'ব কৈছিলোঁ আপোনালোকে আহোঁতে দেখিছিলে বাঁহবাৰী পথাৰ কি পাৰ হৈ আহিছিলোঁ একদম নদী কাষত আমি ৰুবলৈ আহিলোঁ তো এতিয়া সেইবোৰ একেখিনিয়ে আকৌ পাৰ হৈ যাম এতিয়া আহোঁতে ভাগৰ লগা নাছিলে আহোঁতে মোক খুব টোপনি ধৰিছিলে শুনাবাই জোৰ কৰি মোক উঠাই মেলি আনিছিলে বহুত ভাগৰ লাগিছে গাইছ এতিয়া গৈ মেলি গা পা ধুমগৈ মায়ে মোক গালি দিয়া আছে ভিডিঅ' কৰাৰ কাৰণে শান্তি মনে যা বুলি কৈছে আহোঁতেও মোক ভিডিঅ' কৰাৰ কাৰণে বেয়া পাইছিলে আৰু কোনোবা মানুহ যদি থাকে তেতিয়াতো আৰু কয় যে ফোনটো থ বুলি ইমান ডাঙৰ গৰা পাৰ হৈ যাব লাগে চাওক দেখিবলৈ ভিডিঅ'টো গম নাপাইছে ন কেনেকুৱা লাগিছে ইমান ওখ এইটো ধুনীয়াকৈ নামি যাব লাগিব এতিয়া কিন্তু আমি যাম শ্বৰ্টকাট এইফালে যাম শ্বৰ্টকাট মায়ে শুনবাই গৈ আছে মই ভিডিঅ' কৈ গৈছিলোঁ যে সেইকাৰণে আহি থাক বুলি এৰি গৈছেগৈ খানা খাই গৈছোঁ ক'তজোপা ওচৰতে ভাগৰ লাগিছে কাৰেণ্টটো নাই বুলি কৈছে কেনেকৈ গা ধুম মোৰ সেইটো বহুত চিন্তা হৈছে বহুত গৰম লাগিছে বহুত ভাগৰ লাগিছে